বছৰৰ প্ৰায় সকলো সময়তে মানুহক চৰ্দি কাহে দেখা দিয়ে আৰু ইয়াৰ পৰা উপশম পাবলৈ আমি তুলসী চাহ খাব পাৰোঁ। এলাৰ্জিজনিত চৰ্দি কাহৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধ সেৱন কৰাতকৈ ঘৰুৱাভাৱে প্ৰস্তুত কৰিব পৰা পনীয় বা খাদ্য গ্ৰহণ কৰিলে কেতিয়াবা এনে ৰোগত সুফল পাব পাৰি। সাধাৰণতে চৰ্দি কাহত কিন্তু একাপ তুলসী চাহৰ গুৰুত্ব অতি অপৰিসীম। এই তুলসী চাহ প্ৰস্তুতৰ বাবে প্ৰয়োজন হয় 2 কাপ পানী, 2 চামুচ মৌ, জায়ফল, 8টা তুলসী পাত, ডালচেনিৰ গুড়ি আৰু 2 টুকুৰা নেমু। প্ৰথমে 2 কাপ পানী কুহুমীয়া কৰি ল'ব লাগে। সেই পানীত ডালচেনিৰ গুড়িখিনি মিহলাই দিব লাগে। ইয়াৰ পাছত মৌ, জায়ফল আদি একেলগে পানীত দি পানীখিনি কিছু সময় উতলাব লাগে। একেবাৰে শেষত তুলসী পাত দি কিছু সময় ঢাকি ৰাখিব লাগে। এইদৰে কিছু সময় ঢাকি ৰখাৰ পাছত তাৰ ওপৰত নেমুৰ ৰস যদি চেপি দি সেৱন কৰা হয় সহজতে চৰ্দি কাহৰ পৰা পৰিত্ৰাণ পাব পাৰি।